हेलो नमस्कार মোৰ মৰমৰ প্ৰিয় বন্ধু বান্ধৱীসকল কেনে আছে আপোনালোক ভালনে বাৰু হাই ফ্ৰেণ্ডছ হাউ আৰ ইউ সকলোকে মোৰ চেনেললৈ আদৰণি জনাইছোঁ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আজি আমতি ভাঙিছে সো ভাবিলোঁ আমতি ভঙাৰ পিছত কি বস্তু খাব লাগে আৰু কি কৰিব লাগে আজি আইতাই আমাক ক'লে যে আমতি ভঙাৰ পিছত কি খাব লাগে আৰু কি কৰিব লাগে আৰু আমতি বুলি আমি কি খালো সেইবোৰো মই কেইখনমান ফটো মাৰি দেখাই দিলোঁ আমতি বুলি সকলোৱে চাগে ঘৰতে কঁঠাল আম সাগু এইবোৰ খাইছে আমিও খালো সো ভাবিলোঁ কেইখনমান ফটো ইয়াতে দি দিওঁ সো দেৰি নকৰি মই ভিডিঅ'টো আৰম্ভ কৰোঁ সো আহক লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' আজি আমতি বুলি আইতাই কিবা বনালে সো কি বনালে মই আপোনালোকক কৈ আছোঁ আহক সো এপিনে আইতাই মানে আনাৰস কাটি আছে চাওক আৰু ইপিনে কঁঠাল আম কঁঠাল এইবোৰ কাটা হ'ল কঁঠালটো এইটো কঁঠাল এতিয়া কাটিব এইটো কুকুৰটো সি ৰখি আছে খাবৰ কাৰণে এই আধা আনাৰস পেটত যোৱাৰ পিছতহে বনালোঁ কি খাব লাগিব আনাৰস আজি আমতি বুলি আনাৰস খাওঁ দিয়ক দিয়া খোৱা আমাৰ এতিয়া চব্জি বনাব ৱাও এয়া তেলত দিব এতিয়া গৰম তেলত ঢালি দিলে ৱাও কি ধুনীয়া স্মেল ওলাইছে ৱাও তেলৰ স্মেলটো শুনিয়ে খাব লাগিছে বাহ ৰঙালাও আছে বন্ধাকবি আছে জিকা আছে কেপচিকাম আছে কি টেষ্টি হ'ব চব্জিটো ৱাও দেখিয়ে ভাল লাগে কালাৰটো চাওকচোন ন কি কম্বিনেশ্যন কালাৰৰ এয়া বনাই আছে আইতাই চা মাংসটো দেখাই দিয়কচোন এয়া মাংস পুৰা উতলি আছে গ্ৰেভি একদম চাই থাকক আজি কি হয় এয়া ৰাতিপুৱা আমি পন্তা ভাত খালোঁ মাছ ফ্ৰাইৰে এতিয়া এইখিনি ৰৈছে আইতাই কৈছে এইখিনি বোলে ৰাখিব নাপায় আমতি ভাঙাৰ পিছত এইটো পেলাই দিব বোলে বাঢ়ি হৈছে দেখালোঁ আৰু পন্তা ভাত খাই বহুত ভাল লাগে মোৰ আৰু এইটো চাওকচোন কঁঠালটো চাওকচোন কি ধুনীয়াকৈ তেওঁ থিয় হৈ আছে এয়া চাওক আমাৰ ঘৰৰ দুটা টিকলু সদস্য ছোটা পেকেট বৰা ধামাকা একদম চাওকচোন এনি টাইম মোবাইল ন দেখিছে মোক এতিয়া এনেকৈ কয় মাৰিব আহিছে চাওক ফ্ৰেণ্ড চাওক চ' বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ মোক জনাব আৰু যদি ভিডিঅ'টো ভাল পাইছে প্লিজ মোৰ ভিডিঅ'টো লাইক কৰি দিব আৰু মোৰ চেনেলটি যেন আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ে প্লিজ ছাবস্ক্ৰাইব মাই চেনেল ফ্ৰেণ্ডছ আৰু যিহেতু মই নতুন প্লিজ আপোনালোকে মোক ছাপোৰ্ট কৰিব ধন্যবাদ মোৰ ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ ফ্ৰেণ্ডছ এণ্ড আই লাভ ইউ অল মাই ফ্ৰেণ্ডছ